বিপিএফ কিন্তু বিটিসির পৰা একদম জিরো হয়ে যাবে। UPPL long live! Long live! Long live! Prabul Boro long live! Long live! Long live! Prabul Boro long live! যেনিবা আমি কর্মীও আছিল বিপিএফ কর্মী দলের মানুষ আছিল আমি 17 বছর যেনিবা বিপিএফ ইউপিপিএল বিপিএফত আমি যোনটো যোগদান কৰি আছিলোঁ লাগি দি আছিলোঁ দিন ৰাত। তো আমি ইমান লাগি কিনেও আজি ইমানটা বছৰ হ'ল আমাক যেনিবা দিম বুলি আশা দি থাকে। আশা দিয়াত আজি আমাৰ 17 বছৰ শেষ হৈ গ'ল। শেষ হৈ এতিয়া জাষ্ট নতুনেই আহিব আৰু। তো এইখিনিতো আমি দেখা পাই ভাবিলোঁ যে নহ'ব, এইটো ইমান দিন থাকিতো আমি ইয়াত লাভ নাই। তো যিহেতু এতিয়া নতুন প্ৰজন্মত যোনটো উঠি আহি আছে আমাৰ ৰাজু ঢাকাল ছাৰ, তেখেতৰ আমাৰ কামবিলাক চাই আছোঁ, ৰাস্তা ঘাট পদূলি কাৰোবাৰ সহায় যোগ বহুত কৰি দি আছে বেচেৰা। তো আমি ভাবিলোঁ আমি বিপিএফ এৰি কিনি আমি তাকে ভাল পালোঁ, আমি ৰাজু ঢাকাল ছাৰক ভাল পাইছোঁ, আমি তাতে আমি জইন হ'ম বুলি আমি একদম দলে বলে আমি লাগি কিনি আহিছোঁ। ময়ো মোৰ লগত আৰু আমি 150জনমান আমি লৈ আহিছোঁ যে আমি একদম ৰাজু ঢাকাল ছাৰৰ লগত জইন হ'ম বুলি, আমি একদম জইন হ'ম বুলি আজি আহি কিনি ইমান একদম মানে যোগদান কৰিম বুলি একদম জোৰদাৰকৈ লাগি কিনি আমি দলে বলে লাগি আছোঁ। বাছ গোটেইখিনি বিপিএফৰ কৰ্মী আছিলে, বহুতখিনি কাম কাজ কৰিলে, আমাক একদম নাচালে, চাম বুলি আশা দি থাকে, কিন্তু কোনো আশা আজিলৈকে পূৰণ নহ'ল। সেইকাৰণে আমি বিপিএফ দল এৰি কিনি আজি ইউপিপিএফ দলত আমি জইন ল'লোঁ। তেওঁলোকৰ 17 বছৰৰ কাৰ্যকালৰ ফল আজি তেওঁলোকে পাই আছে। 17 বছৰত মানুহখিনি যিখিনি হাৰাশাস্তি কৰিলে, যে মানুহখিনিৰ যিখিনি কামখিনি নহ'ল, তো সেই হিচাপে আজি মানুহ অট'মেটিকলি ওলাই আহি আছে, আমাক যোগদান কাৰ্যসূচীত জইন কৰিছে। আপোনালোকে দেখিছে আজিও কিমান জইন কৰিছে, যোৱাকালিও আছিলে। চ' প্ৰত্যেক দিন আমাৰ লগত মানে যোগাযোগ কৰি আছে জইন হ'বৰ কাৰণে। আৰু আমি প্ৰত্যেকটা এৰিয়াতে যোগদান কাৰ্যসূচী ডেইলি দুটা তিনিটা যোগদান কাৰ্যসূচী কৰি আছোঁ। ইউপিপিএল দলত এইবাৰ আমি দেখি আছোঁ বহুত সক্ৰিয় কৰ্মী আহিছে বিপিএফৰ পৰা আৰু আমাৰ লগত যোগাযোগ কৰি আছে। আৰু এই কৰ্মীবিলাক যিটো তেওঁলোকে লছ কৰিছে, হেৰুৱাইছে, তেওঁলোক তাৰ ফল ভুগিব এইবাৰ অহাবাৰ ইলেকশ্যনত। মই আজি মোৰ মানে ভাষণতে কৈছোঁ, আপোনালোকে চাগে শুনিছে, যে কোনোবাই যদি টকা পাম বুলি ভাবি আহিছে বা কোনোবাই যদি হাজিৰাৰ আশাত আহিছে, আপোনালোকে যোগদান কৰিব নালাগে। আপোনালোকে চাগে শুনিছে মই কোৱা কথাষাৰ। গতিকে এইবিলাক তেওঁলোকে কিবা এটাতো ক'ব লাগিব। তেওঁলোকৰ তাত যোগদান মানে হোৱাই নাই, তেওঁলোকৰ এক্সিষ্টিং মানুহখিনিও তেওঁলোকে ৰাখিব পৰা নাই। ত' তেওঁলোকে কিবা এটা মিছা প্ৰচাৰ, আৰু আপোনালোকে জানেই বিপিএফ মিছা প্ৰচাৰত 1 নম্বৰ, কামত 1 নম্বৰ নহয়, মিছা প্ৰচাৰতহে 1 নম্বৰ। তেওঁলোকে বাৰে বাৰে ভুল প্ৰচাৰবিলাক কৰি থাকে, মিছা প্ৰচাৰবিলাক কৰি থাকে। লামাবাৰীৰ মাটি লৈ পেলাই মিছা প্ৰচাৰ কৰিলে, গছ ৰোপণ লৈ পেলাই মিছা প্ৰচাৰ কৰিলে, 60টা গাঁও এই নতুন গাঁৱৰ যিখিনি মানুহ হ'ব সেইবিলাক লৈ পেলাই মিছা প্ৰচাৰ কৰিলে। কিমান আৰু মিছা প্ৰচাৰ কৰিব? 17 বছৰতো মিছা প্ৰচাৰ কৰিয়ে চৰকাৰ চলালে। যে এই ভুৱা তথ্য, ভুৱা কথা, মানে মানুহখিনিক মিছলিড কৰা, এইবিলাক চৰিত্ৰ যদি বিপিএফৰ চেঞ্জ নহয়, বিপিএফ কিন্তু বিটিচিৰ পৰা একদম জিৰ' হৈ যাব।